হাঁহিব পাৰা এই ভাবিয়েই যে তোমাৰ ভগ্ন হৃদয়ে হয়তো কাৰোবাৰ হৃদয়লৈ উৰুৱাই দিছে পাৰ চৰাইৰ ঠোঁটত নিৰ্মল সুখৰ নিভাজ ঠিকনা। তোমাৰ চকুত হয়তো তৰা হৈ জিলিকিছে অশ্ৰুকণা, অথবা গালি দি গৈছে শোকৰ নিজৰা। তথাপি তুমি হাঁহিব পাৰা এই ভাবিয়েই যে তোমাৰ চকুলৈয়ে হয়তো ঈৰ্ষাত কাতৰ কাৰোবাক দিছে ক্ষণিক আনন্দৰ সোৱাদ। উজুতি খাই খাই ভাগৰি পৰিব পাৰা তুমি জীৱনৰ প্ৰতিটো বাটেই যে বৰ খলা বমা। পৰিলে উঠিব নোৱাৰি, উঠিলে আগুৱাব নোৱাৰি। তথাপি তুমি হাঁহিব পাৰা এই ভাবিয়েই যে জীৱনো এটি বিনামূলীয়া স্কুলঘৰ। যুঁজি যুঁজি হাঁহি যা, হাঁহি হাঁহি যুঁজি যা। মুঠতে তাতো চলে হাঁহিৰেই ক্লাছ। কোন ফেল কোন পাছ। হাঁহি 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 আত্মহাৰা নহ'বা তুমি, পিছে হাৰি হাৰিও হাঁহিব পাৰিবা তুমি এই ভাবিয়েই যে তোমাৰ পৰাজয়তো কাৰোবাৰ ওঠত আঁকিছে বিজয়ৰ অহংকাৰ, আৰু তোমাৰ বুকুত মহানতাৰ অলংকাৰ। এবাৰ হাঁহি দিয়া না তুমি প্লিজ। তুমি হহা দেখি যদি কোনোবাই কয় তুমি উন্মাদ, বুজাই দিবা তুমি হাঁহি হাঁহি। হাঁহিব নেজানিলে জীৱনেও কৰিব পঢ়াৰ যদি নাই কোনো কাৰণ তোমাৰ। ইমান জোনা একে একে এক হোৱাৰ এক বিৰল প্ৰয়াস। সেয়া চোৱা মই হাঁহিছোঁ, এবাৰ তুমিও হাঁহি দিয়া না প্লিজ। মার্সিডিজ এটা সাংঘাতিক আরামি জীবন পাবি তো এটা। মাজুলী হেৰি ককাৰে লগ পাইছিলে নেকি? কি ক'লে কি ক'লে নকওঁ সেই গোটটোৰ লগত বিয়া হোৱাৰ কথা কৈছে নহয় জানো? হয়নে নহয় কচোন? কি কৈছে কিয় কোৱা নাই তোৰ কথা? তই আছিলে না বুলি কিয় কোৱা? এইটো কি নতুন ফোন দেখোন? ক'ত পালি তই এইটো? তাক কোনে দিছে? তাক গোটটোৱে দিছে? তই ৰাখি থৈ দিছ। ক'ব লাগিছিল লাইলা মজনু ৰোমিঅ জুলিয়েটৰ সময়ত এনেকৈ ফোন বা মোবাইল ফোন নাছিল, প্ৰেম কিন্তু ঠিকেই চলিছিল। দামী দামী বস্তু দিলেই প্ৰেমবোৰ দামী হৈ নাযায় অ' মাজনী। দামী হ'ব লাগে মৰমবোৰ, বিশ্বাসবোৰ। কিন্তু সেইবোৰ শব্দ যদি তোৰ সেই গোটটো নেকি আজিলৈকে সি শুনিয়ে পোৱা নাই। তই একো কৰিব নালাগে, যি কৰিব লাগে মই কৰিম। কাইলৈ পুৱাই তন্ময় তোক আমাৰ ঘৰতে আঙুঠি পিন্ধাবলৈ আহিব, আৰু দুমাহ পিছত তহঁত দুইটাৰে বিয়া। আৰু অকণমান সময় ৰ'ব লাগিছিল নেকি? যে তোৰ গোটেই নতুন লেপটপ দিব পাৰে, নতুন গহনা দিব পাৰে, নতুন মেকআপ দিব পাৰে নহয়? নালাগে বুলি তোক কোৱা নাই। মাক নহয় 10 মাহ 10 দিন গৰ্ভত ৰাখিছোঁ নহয়, মোক খুলিলেই বুজি পাওঁ তাৰ মূৰত কি ঠাণ্ডা চলি আছে। তহঁতক শুদ্ধ মুখলৈ আনিবলৈ যিহেতু আমাক সময় নিদিলি, গতিকে এইবাৰ সময় তহঁতকো দিয়া নহয়। মনে কামে বিচৰা নাই, কাৰণ তই মুকুতা নহয় যে। কিন্তু তন্ময় তোক সেই গোটটোৰ নিচিনাকৈ ফোন বা লেপটপ দিবলৈ যোৱা নাই, তোক সুৰক্ষা দিছে। এজনী ছোৱালীৰ কাৰণে আটাইতকৈ মূল্যৱান সম্পদ। আমার লড়াই ইঞ্জিনিয়ার আচ্ছা ক্লাস সেমিস্টার রেজাল্ট দিছে একেবারে পাস পয়সা পাইছে। মই ভাল বলে প্রশ্ন করিস আমার হুকুম করা
সাৰ্থক কৰিছ মই কাকতে তোৰ ঘৰৰ পৰা আহোঁ আজি কাকতি লগত নহয় গোটেই চকুৰটো ঘূৰি ঘূৰি হয় মাজনী তই মোৰ লগত মই নাযাওঁ একো নহয় যা গেলামালৰ দোকানত হিচাপ ৰখালৈকে চব কাম কৰিছোঁ মই শেষত ই আমাক সহায়ৰ সুযোগ কল দিলে আমি সুযোগ পাইছোঁ যেতিয়া আজি আৰু মই এৰাত নাই মই এই মাজনী কথাটো মই গমেই নাপাওঁ যে সিদ্ধান্তটো হঠাতে লোৱা হ'ল কিয় তোৰ কাইলৈ কিবা কাম আছে নেকি তোৰ কিবা আছে তই এইবোৰ কেঞ্চেল কৰিবি নহয় নহয় মানে কেঞ্চেল বাৰু কৰিব পৰা যাব কিন্তু অতি সোনকালে তোমালোক মোৰ লগত যাব লাগিব এই মল্লিকা বৰুৱা ঘৰ এদিন যে আহিছিল আমাৰ ঘৰলৈ মানে মই নে তেওঁ আমাক কিবা ক'বও বিচাৰিছে যিখিনি কথা তই আমাৰ আগত ক'ব নোৱাৰ বা ক'বলৈ তোৰ সাহস নাই তাক হাতুৰি নাতুৰি মই গিনিছ বুকত নাম লিখিবলৈ নাযাওঁ মই যি সিদ্ধান্ত লৈছো সেই সিদ্ধান্ত কেতিয়াও সলনি নহয় আপুনি কি সিদ্ধান্তৰ কথা কৈছে খুৰাদেউ মোৰ এটাই সিদ্ধান্ত কওকচোন এওঁৰ মাক দেউতাকে যিবিলাক বস্তু এওঁৰ লগত দিয়া নাই সেইবিলাকহে মোৰ লগত ৰাখিম আৰু বাকী যিবিলাক দিছে সেইবোৰ চব ঘৰৰ বাহিৰ কৰিম কি প্ৰমাণ আছে তুমি যে মোৰ হৈ গৈছা কি কৰিছা মোৰ কাৰণে কি কৰিবা সেইটোহে সুধিছো এতিয়া নতুন নতুন হেতা পৰিছে হাতত বিলম্বৰ নাই প্ৰয়োজন আৰম্ভ কৰা মহাৰণ আক্ৰমণ শুকান চন্দা মাছৰ মাথা ভিতৰলে আপুনি মানে ভাল মানুহৰ লগত লাগি থাকে দেই দাদা কেতিয়াবা পুখুৰীত কাপোৰ ধুই থাকোঁতে মোৰ এটা মাৰি দিম কলত মাৰি আঙুঠিটো ভাল লাগিছিলে চাওকচোন আইঅ বৰ ধুনীয়া লাগিছে পিছে বেছি পলম কৰিব নালাগে সোনকালে কইনাক মাতিব লাগে আঙুঠিটো পিন্ধাব লাগে যদি তুমি ধূপ জ্বলোৱা যি কৰা কেৱল সোনকালে কৰা কেনেকৈ ৰখাই থব নোৱাৰি ঠিক নাই নহয় মই এবাৰ চাই আছো দেই কি হ'ল এইজনী গ'লটো কেতিয়াবা ইমান সময় কৰিব লাগে নে ৰবাৰ তাক মই ফোন এটা কৰি সুধি আহিছে নালাগে ভণ্টি হতক মই লৈ আহিছো ভণ্টি হত মানে ভণ্টিয়ে বিশেষ কৰে মা যে তাই তন্ময়ৰ লগত নহয় কুকুৰ লগত বিয়া মানে বিলাকে জীৱন কটাবৰ মন যায় মই বোলো ঠিক আছে হৈ যাব মন্দিৰলৈ লৈ গ'লো আৰু কন্যাদান কৰি দিলোঁ চৰি মই ভণ্টিৰ বিয়া আৰু বছৰ আশীৰ্বাদ এই অংকটো মিলি গ'ল মিলাই দিল তোৰ কথা ভাবিবলৈ ময়ো সময় নাপালো আৰু ভণ্টিও নাপালো মাক দেউতাকবোৰেও চিন্তা কৰি চাব লাগে যে তেওঁলোকে ভিক্ষাৰী লাইফ এটা কটালে বুলিয়েই তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ভঙা ঘৰৰ ভঙা বাচনত শুকান ভাত কেইটামান চবাই থাকিব নোৱাৰেতো মই কিন্তু একদম ঠিক ডিচিশ্যন লৈছো
দৰিদ্ৰ ঋষিমুনিৰ নীতিবাক্যৰে চিনা আৰাম কৰাত ৰৈ অলপ আৰাম খোৱাৰ মান পাতিছ বঢ়িয়া যা ততে ঘেৰি পৰে বছে আজি ৰাতি ঘৰতে এটা ডাঙৰ পাৰ্টি দিছে আৰু মই হ'ম তাৰ চিফ গেষ্ট ৰাজ্যটো অকল বাপাৰে নহয় মোৰো সোঁহাত হৈ গৈছ আৰে চালা বুলি ক'লো ৰে কামান বিলাস গো বছকৈ মোকো দামীগিৰি এখন দিব লাগিব এনেই ভৌতিক বিয়া দিয়া নাইতো মা আৰে গাড়ীখন আহিলে বোলে দিয়া না তাৰ পাছত তোমালোক দুয়োজনীকে উঠাই পুৰা ঘূৰিম মই আৰে ল'ৰা হিচাপে মোৰোতো দায়িত্ব আছে নে কি কৰিম ৰা কবলৈ এতিয়া ভাবি নাৰাখিলি নিজৰ স্বাৰ্থৰ বাবে তই নিজৰ ভনীয়েৰকো এনেকৈ বিক্ৰী কৰি দিলি বৰ ডাঙৰ বেপাৰী হৈ গলিও তই মই চিনি মানুহৰ আগত অহংকাৰ কৰি ক'ব পাৰি যে মোৰ ডাঙৰ ল'ৰাটো বৰ ডাঙৰ বেপাৰী নিজৰ স্বাৰ্থৰ কাৰণে সি নিজৰ ঘৰখনৰ লগতে বেপাৰ কৰিব পৰা তাৰ অলপ লাজ নালাগে তাৰ অলপ সংকোচ নহয় অলপ দেউতাক বুজাবা কি যে আউটকাটিৰ কথাবোৰ ওলাইছে এইখন ঘৰৰ পৰা এই মুহূৰ্ততে ওলাইছে তই এইখন ঘৰ দ্বিতীয়বাৰ ভুলতো তই এইখন ঘৰৰ চোতালত ভৰি নথবি শৰীৰক বেচিছ কেলে বাপেৰক বেচিবি মাৰক বেচিবি ইমান বেছি ফাটি বেপাৰীৰ দৰকাৰ নাই এইখন ঘৰত তোৰ বছে তোক নতুন গাড়ী দিব নহয় সেই গাড়ীত উঠি আহিবি তোৰ কাষলৈ এটা কথা তই আজি স্পষ্ট কৰি শুনি থ মই তোৰ মৰা মুখখন চাবলৈ নিবিচাৰো ফ্লেট ভাড়া কৰি দিছে বছে মোক আৰে মই তাই ভঙা ঘৰটোত থাকিবলৈ আহিলো আরে তোমালোকে আছেনে নাই দুনিয়াখনে তো দেখিব মোৰ বিন্দাস লাইফ হয় খুব ভাল ল'ৰা খুব ভাল ল'ৰা যিমানে বেপাৰী সিমানে বাধ্য আহিব ৰোহনত আহিয়ে নবলে যে মই যদি তুমি ভিতৰলৈ যোৱাচোন যেতিয়া দৰকাৰ হয় মই মাতি দিম তুমি আহিবা বিচাৰি উপযাত্ৰী আহি ব্যৱহাৰ হ'ব তেওঁলোক আহিছে যদি ভিতৰলৈ লৈ আহা আকৌ মানে তুমি আহা নমস্কাৰ মই মল্লিকা বৰুৱা আপোনাৰ পৰিবাৰক মই লগ পাইছো কিন্তু মই আপোনাকহে লগ পোৱা নাছিলো আহক মই মই নহ'লে ভিতৰলৈকে যাওঁ নেকি দলিপৰ মাতিলে হ'ল বাৰু নালাগে তুমি মাজনীক দৰকাৰ হ'লে মই নিজেই মাতি দিম এই কৈছে যে আপোনাৰ কংক্ৰিট বোলে চাকৰি কৰিছে কেৱল চাকৰি নহয় মই আপোনাৰ ল'ৰা মোৰ কোম্পানীৰ মালিক পাতিম বুলি ভাবিছো হয় মালিক কলেজত পঢ়াৰ পৰা মোৰ ছোৱালীৰ লগত ৰোহনৰ সম্বন্ধ বাচ্ছা আছিলো মই ৰোহন ইঞ্জিনিয়াৰ হৈ অহালৈকে আপোনালোকে মোৰ ছোৱালীৰ বাহিৰে আপোন মানুহ বুলিবলৈ কোনোৱে নাই গতিকে ৰোহনকে মই আপোন কৰি ল'ব খুজিছো মোৰ পচন্দ মোৰ কোম্পানীটো ৰোহনেই চলাব এইটো বৰ ভাল কথা হয়। মোৰ ল'ৰাই আপোনাৰ ইমান ডাঙৰ কোম্পানী চলাব কিন্তু এটা চৰ্ত কি চৰ্ত বিয়াৰ পাছত ৰোহন মোৰ ঘৰত থাকিব মোৰ ঘৰত থাকি সকলো কাম কাজ কৰিব মানে তেতিয়া সেই মেম এদিন আমাৰ ঘৰলৈ গৈছিলে নহয় মানে আমাৰ এই সেইখন ঘৰত কোনো কাৰণতে এডজাষ্ট কৰিব নোৱাৰিব গতিকে বিয়া হৈ যাৰ কথাটো একেবাৰে অসম্ভৱ গতিকে ৰোহন থাকিব লাগিব মোৰ ঘৰত থাকি সিহঁতৰ সংসাৰ হ'ব ইমানতে আপোনাৰ শেষ নে আপোনাৰ আৰু কিবা ক'বলগীয়া আছে মই ৰোহনক কৈছো মোৰ জোৱাই হিচাপে তাৰ ষ্টেটাছ ৰক্ষা হোৱাটো মই বিচাৰিম মাজে সময়ে ফোনত কথা পতাটো বেলেগ কথা কিন্তু
তৈয়াৰ হ'ব আৰু সেই দূৰত্ব আপোনালোকেও মানি লোৱাটো উচিত অন্ততঃ ল'ৰাৰ সুভৱিষ্যতৰ স্বাৰ্থ মানে দেউতা আচলতে মেমে ক'ব খুজিছে যে ইয়াকে ক'ব খুজিছে যে তইতো আমাৰ লগত থাকিব নোৱাৰ, আমাৰ লগত মিলা মিছাও কৰিব নোৱাৰ। কেৰিয়াৰৰ কথা আছে দেউতা, কেতিয়াবা কিছুমান এডজাষ্ট কৰিবলগীয়া হৈ যায়। মাৰ বাপেৰৰ লগত বৰ ভাল এডজাষ্টমেণ্ট কৰিছ কোনটো। পাৰিলে এটা কাম কৰিবি, তোৰ নামৰ পিছত থকা এই বাপেৰৰ উপাধিটো তই মচি দিবি। কৰিবলৈ মানা কৰাহে সহ্য হোৱা নাই মোৰ। মই বজাৰলৈ যাওঁ পাম। মই সপ্তাহে সপ্তাহে বিদেশলৈ ফুৰিবলৈ যোৱা, দামী দামী গাড়ীত উঠি ঘূৰি ফুৰাই ৰাজপ্ৰাসাদৰ ৰাজকন্যাবোৰক অতি সোনকালে এইখন ঘৰৰ পৰা ওলাই যাবলৈ কোৱা। সিহঁতৰ চাকৰো প্ৰৱেশৰ অধিকাৰ নাই এইখন ঘৰত। কিন্তু মই সদায় যাবা ভয় কৰিছো মই কিমানখিনি সাহস তহঁতৰ নাই। কেৱল মাৰ দেউতাৰ অবাধ্য হোৱাৰ বাহিৰে, তেওঁলোকৰ অন্তৰখন খুলি খুলি খোৱাৰ বাহিৰে, তেওঁলোকৰ মান সন্মানবোৰ জলাঞ্জলি দিয়াৰ বাহিৰে আন কোনো কামতে তহঁতবোৰে সাহস দেখুৱাব নোৱাৰ। ভালকে বুজাই দিয়া পাম মই। কেতিয়াবাই তাই আমাৰ কাৰণে মৰি গৈছে, নতুনকৈ আৰু তাই এতিয়া আমাক মৰাৰ ভয় দেখুৱাই লাভ নাই। আমি ভয় নাখাওঁ, ভয় খাবলৈ এতিয়া আমাৰ গাত বসতিও নাই। মই ভয় দেখুওৱা নাই মা, মই সঁচাকৈ কৈছো এনেকৈ জীৱন মই কাঢ়ি লৈ ফুৰিব নোৱাৰো। মই কৈছো দিয়া ফুলৰ কাজিবোৰ যাবই লাগিব। মই দিবই লাগিব। তই একো কৰিব নোৱাৰ। তই ভুল কৰিছ, ভুলৰ শাস্তি পাইছ, আৰু তই ভুল কৰিব নিদিওঁ মই তোক। তই মোৰ লগত থাকিবি, মোৰ হৈ থাকিবি। তই ঠিক আছে, মোৰ জীৱনটো আজীৱন দুখন বাজি ৰাখিব। তোক পিন্ধাবলৈ না আঙুঠিটো সদায় মোৰ টেপত থাকে, এৰাই পেলাই নাই খেলি। এয়া চা অলপ ইফাল ইফাল হ'লে মালো যাব, মোৰ ইজ্জতো যাব। ৰাকেশে বাৰু বেছিকৈ ফোন কৰি আছে। আৰে পাৰ্টনাৰ ৰাকেশৰ কথা, তই যেনেকৈ তাক ঘনীয়েকৰ চিন্তাৰ পৰা মুক্ত হ'লি, মই ৰাকেশ পাকেশৰ চিন্তাৰ পৰা মুক্ত হ'লো। আৰে সিহঁত মোৰ কাৰণে কিছু বেপাৰ হয় আৰু দলি আছে। বাৰ কৰাবি আৰু নিজে ধোৱা তুলসী পাত হৈ থাকিবি। বলিৰ কথা কৈছো, বলিৰ কথা কৈছো। মই হয় কিয় আহিছ? পুলিচে তোক পাগলৰ দৰে বিচাৰি ফুৰিছে। কি কথা শুনিছ না?
মূৰ্খ হৈ মই মোৰ পাপ তহঁতৰ দৰে ভক্ত ভোজন কাগজতে সহজতে ধনী হোৱা সপোন দেখা অৰ্ধ পাগল হয় মই মা